জয়েন কৰিব আগতে হৈছে বনাই দিওঁ পিছত লগ কৰিব ধন্যবাদ जिंदाबाद 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 सिगरी जिंदाबाद 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 सिगरी जिंदाबाद 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 सिगरी जी की बॉय सिगरी जी की बॉय तसबी जिंदाबाद 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 तसबी जिंदाबाद 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 আমি ৰাজাগড় অঞ্চলত আহি আমি বিভিন্ন মানুহৰ বুজ লৈছোঁ বিগত দিনত 17 বছৰত বিপিএফ চৰকাৰে এই অঞ্চলত বিভিন্ন মানুহৰ ঘৰ বাৰীটো দূৰৰে কথা কাবাৰ যদি ঘৰ লাগে তেওঁলোকক 5000 টকাকৈ দিব লগা হৈছে বুলি তেওঁলোকে আমাক ভাবিলে আজি জনাইছে আৰু ৰাজ্যপাল তেওঁ কোৱাৰ পিছতো তেওঁলোকৰ জব কাৰ্ড আজিলৈকে দিয়া হোৱা নাই আৰু তেওঁলোকে পইচাটো পোৱাই নাই জব কাৰ্ডৰ হিতাধিকাৰীসকলক ঘূৰাই দিয়া নাই দুৰ্ভাগ্য আজি এই অঞ্চলত পিছপৰা অঞ্চলত আজি মানুহে খাবলৈ পানী নাই আজি এটা ভাল ঘৰ পাব নাই আজি প্ৰাইম মিনিষ্টাৰে এই গৰীব শ্ৰেণীৰ মানুহক আজি এখন ঘৰ দিছিল সেই ঘৰো আজি বিপিএফৰ ভিচিডিচি চেয়াৰমেনে এই ঘৰখিনিক লুটিপুটি খাইছে কিছু মানুহক যদি ঘৰ দিছে হাফ ডাউন ঘৰ দিছে তাৰ পিছতো 5000 টকা লৈছে আৰু জব কাৰ্ডৰ কেলেংকাৰী দুৰ্ভাগ্যজনক এনেকুৱা কেলেংকাৰী তেওঁলোকে কৰিছে আমি ইমান দিন যদিও আজি ইউপিপিএল দল হৈ আমি যদি মাত মাতি আহিছোঁ ভ্ৰষ্টাচাৰৰ এগেইনষ্টে আমি যোৱাকালি দেখিবলৈ পাইছোঁ অসমৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজেই কৈছে যে 1000 কোটি টকা আমি দিছোঁ তেওঁলোকে 1000 কোটি টকাত তেওঁলোকে কেলেংকাৰী কৰিছে তেওঁলোকৰ চাউলৰ কেলেংকাৰী আপোনালোকে জানে ভাৰত চৰকাৰে আমাক এজন ফেমিলিৰ 3জন যদি মেম্বাৰ থাকে 5 কেজিকৈ চাউল পায় 5 কেজি ইনটু 3 15 কেজি চাউল পাব লাগে কোনোবাই 13 কেজি পাইছে কোনোবাই 12 কেজি পাইছে চাউল পৰ্যন্ত তেওঁলোকে লুটিপুটি খাইছে আৰু এই তেওঁলোকৰ আজি ভ্ৰষ্টাচাৰৰ কাৰণে আজি আমাৰ ভাতৃপ্ৰতিম আজি তেওঁলোকে সংগঠন এৰি আজি ইউপিপিএলৰ আদৰ্শ চাই তেওঁলোকে আজি ইউপিপিএলত জইন কৰিছে বিপিএফৰ আমাৰ কিছুমান নেতাও আজি ইউপিপিএলত জইন কৰিছে বিগত দিনত যে বিপিএফে ভ্ৰষ্টাচাৰ কৰিছে অতিষ্ঠ হৈছে মানুহ ৰাইজ অতিষ্ঠ হৈ এইকাৰণে আমাৰ আজি ইউপিপিএল চৰকাৰত দলত জইন কৰিছে পোনপ্ৰথমতে নুনাই চাৰভাংবাসীৰ লগতে বিটিআৰবাসীলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ আহি থকা দীপাৱলী কালী পূজাৰো অভিনন্দন জনাইছোঁ তো এবাৰ ইউপিপিএল মনোনীত প্ৰাৰ্থী কৃষ্ণ বাহাদুৰ গিৰি মই নুনাই চাৰভাঙত প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু আমি বৰ্তমান ঘৰ ঘৰ চলো অভিযান ডোৰ টু ডোৰ আমি কেম্পিং চলাই আছোঁ হাজাৰ হাজাৰ ৰাইজে আমাক সহযোগ কৰিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে পৰিৱৰ্তন বিচাৰি আৰু ৰাইজে জানে ইয়াতে নুনাই চাৰভাঙত বহুত দুৰ্নীতি হৈছে ইয়াতে ৰেচন কাৰ্ডৰ পৰা জব কাৰ্ডৰ পৰা বিভিন্ন সমস্যা আয়ুৱে ঘৰৰ পৰা হওক বা বহুত দুৰ্নীতি হৈছে গান্ধীজীৰ ডাঙৰ ডাঙৰ চাইনবোৰ্ড লগাই গান্ধীজীৰ নামত বহুত লুণ্ঠন কৰিছে তো এই দুৰ্নীতিমুক্ত চৰকাৰ আনাৰ কাৰণে ৰাইজে ওলাই আহিছে এটা ইয়াত বহুত সমস্যা আছে আমাৰ ইয়াতে মেইন সমস্যা মানুহৰ পানীয়ে প্ৰাণ আজিলৈকে ইয়াত ৰাইজে এই নালাপালা এলেকাত ৰাজাগড় এলেকাত খোৱা পানীৰ সুবিধা পোৱা নাই দেখা পাইছোঁ আমি বহুত দূৰৰ পৰা পানী আনি আছে ইয়াত আৰু এটা ডাঙৰ সমস্যা আছে হাতী মানুহৰ সংঘাত এতিয়াতো দিনৰ বেলা সন্ধিয়া হোৱাৰ লগে লগে ইয়াতে হাতী ওলাই আহে মানুহৰ ঘৰ বাৰী ভাঙে কুকুৰ মেকুৰী মৰাৰ নিচিনা মানুহ মৰি আছে হাতী মানুহৰ সংঘাতত আমাৰ আহি থকা দিনত আমাৰ ইউপিপিএলৰ এটাই লক্ষ্য উদ্দেশ্য যে ভূটাঙৰ নিচিনা চ'লাৰ ফেন্সিঙৰ ব্যৱস্থা কৰি যাতে মানুহ আৰু হাতী দুয়োটাৰে সুৰক্ষা হওক এইটো আমি এইটো লৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ ৰাইজে ইয়াতে প্ৰত্যাপৰ্তনৰ সুবিধা পাব লাগিব এই প্ৰত্যাপৰ্তন আমাৰ ইউপিপিএল চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰত প্ৰত্যেক নাগৰিকক প্ৰত্যাপৰ্তনৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াতে আমাৰ মাজত ডি ভোটাৰ সমস্যা আছে এনআৰচি সমস্যা আছে বিভিন্ন সমস্যা আছে আমাৰ শৈক্ষিক সমস্যা আছে নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা আমি সমাধান কৰিব লাগিব বিটিআৰ চুক্তিৰ যোগেদি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চৰকাৰীকৰণ হ'ব তাৰ মতে যোগ্যতা অনুযায়ী সংস্থাপন দিয়া হ'ব আৰু আমাৰ বিটিআৰ চুক্তিৰ যোগেদি ডাঙৰ এটা ইণ্ডাষ্ট্ৰি পাবলৈ আমি সক্ষম হৈ আছোঁ লাইভলিহুড ইনষ্টিটিউটৰ জৰিয়তে আইমাতৃসকলৰ উন্নতিকৰণ কৰা হ'ব যাতে প্ৰত্যেক পঞ্চায়ত লেভেলত আমি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা কৰা হ'ব যেনেকৈ তামোলৰ দোকানৰ ডিছবাতি বনোৱা মমবাতি বনোৱা চাবোন বনোৱা ঘৰেলী উদ্যোগ এই উদ্যোগৰ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আইমাতৃসকলক স্বাৱলম্বী কৰা হ'ব আৰু আইমাতৃসকলৰ কাৰণে এককালীন হিচাপে বিটিআৰ চুক্তিৰ যোগেদি তেওঁলোকক ৭৫,০০০ টকা আৰু আমাৰ বিটিআৰ ফালৰ পৰা ২৫,০০০ টকা
মিলাই মানে এককালীন 1 লাখ টকা তেওঁলোকক সহায় কৰা হ'ব। বৰ্তমান আজি মানে 8 মাহ হ'ল মানে মই প্ৰথমৰ পৰা দেখা পাওঁ মানে আমি লগ পাই আছোঁ মানে যিমান দল সংগঠন আছে আমাৰ নুনাই চাৰভাঙত সকলো দল সংগঠনে আহি আমাক মানে সহায় সহযোগ আগবঢ়াই আছে আৰু আমাৰ লগত মানে যোগদানো কৰি আছে। তেওঁলোকেও মানে পৰিৱৰ্তন বিচাৰি কিছুমান ব্যক্তি মানে অপেন ওলাই আহিব পৰা নাই, কিন্তু তেওঁলোকে কৈছে মানে জয়টো আপোনাৰ নিশ্চিত আছে, আপুনি লাগি থাকক, আপোনাৰ কৰ্মত ব্যস্ত হৈ থাকক, সকলোৱে মানে সঁহাৰি দিছে। বৰ্তমান মানে অৱস্থাত মই যি দেখা পাইছোঁ ইয়াতে BPFৰতো ৰাজহাড় ভাঙি গ'ল। মানে BPFৰতো কোনো মানে পদ্ধতি তেওঁলোকৰ লগত কোনো মানে উপায় নাই, উপায়হীন হৈ গৈছে। এতিয়া মানে BJP আমাৰ পিছে আছে, তথাপি আমাৰ মানে যেনেকুৱা ৰাইজে এইবাৰ মানে ট্ৰেক্টৰ ছবি বিচাৰিছে, নাঙলেদি খেতি কৰোঁতে নাঙলৰ ফাল ভাঙি গ'ল, এতিয়া মানে পৰিৱৰ্তন ৰাইজে বিচাৰিছে, সেই হিচাপেতো আমি মানে বহুত মানে আগত থাকিম বুলি মানে আশা আছে। ভাৰত ভূটান সীমান্তত মানে যিমান ৰাইজ বসবাস কৰে তেওঁলোকৰ কাৰণে পানী আৰু মানে হাতী মানুহৰ সংঘাত মানে ডাঙৰ সমস্যা। এই সমস্যা সমাধান হ'লে ৰাইজে কৈ আছে আমাক একো নালাগে, মানে এই দুটা সমস্যা আৰু মাটিৰ অধিকাৰ, প্ৰত্যাৱৰ্তনৰ অধিকাৰ, এই 3টা বস্তু ৰাইজে বিচাৰিছে আৰু ৰাস্তা ঘাট মানুহ লাগে। আৰু আমাৰ মানে চৰকাৰ অহাৰ লগে লগে আমি মানে শিক্ষাৰ দিশত বেছি গুৰুত্ব দিয়া হ'ব। য'ত শিক্ষা থাকে তাতে মানে সুস্থ এটা সমাজ গঢ় দিব পাৰিম আমি। তো শিক্ষা হ'ল আমাৰ মেইন উন্নতিৰ ৰাস্তা। তো আমি শিক্ষাৰ ক্ষেত্ৰত মানে বেছি গুৰুত্ব দিয়া হ'ব আৰু কৃষকসকলৰ কাৰণে গুৰুত্ব দিয়া হ'ব। যদি কৃষকে খেতিয়ে নকৰে তো মানে চহৰত থকা ৰাইজে কি খাব? তো মানে কৃষকৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হ'ব। বিভিন্ন মানে আমাৰ মানে অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমাৰ মঠ মন্দিৰেই হওক, ৰাস্তা ঘাটেই হওক, মানে বিভিন্ন ক্ষেত্ৰত আমি মানে আগভাগ লোৱা হ'ব। মানে মোৰ হাতী মানুহৰ সংঘাত এলেকাতে মোৰ জন্ম। মই সৰুতে যেতিয়া জন্ম হৈছিলোঁ তেতিয়াও হাতী চিঞৰি আছিল। মই সৰুৰে পৰা জানো হাতী মানুহৰ সংঘাতত মই জড়িত। তো এই বিষয়লৈ মই নিজে জ্ঞাত যে মানুহৰ ঘৰ দুৱাৰ খেতি পাতি কিমান নষ্ট হৈ আছে, মানুহৰ দুখ কষ্ট, মানুহো মানে হাজাৰ মৰিছে এই উত্তৰ অঞ্চলত আজিলৈকে। মই মানে যেতিয়াৰ পৰা জন্ম হ'লোঁ, আজি 58 বছৰ বয়স হ'লোঁ। তো আমাৰ মানে লক্ষ্য উদ্দেশ্য যে এই হাতী মানুহ সংঘাতটো মানে ৰোধ হ'ব লাগে, মানুহো শান্তিত জীয়াই থাকিব লাগিব আৰু হাতীয়েও শান্তিত জীয়াই থাকিব পাক। তো মানে ভূটান চৰকাৰে কৰা নিচিনাই মানে সোলাৰ ফেন্সিঙৰ জৰিয়তে মানে হাতী মানুহৰ সংঘাত মানে বন্ধ কৰা হ'ব। এইটো আমাৰ মানে UPPLৰ মেইন লক্ষ্য উদ্দেশ্য। আমাৰ সুবিধা অৱশ্যে একেবাৰে দিয়া নাই বুলি ক'লে ভুল হ'ব, দিছে। কিন্তু কথা হ'ল কি, মোৰ সঁচা কথা যিটো আমাৰ কৰ্মী যিমান আছে BPFৰ কৰ্মীহাতে বহুত মানে খেলি মেলি কৰিছে ইয়াত। মানে সেইটো আৰু খেলি মেলি ধৰক দুৰ্নীতি এনেকুৱা ছিষ্টেমত কৰিছে। মানে অলপ আগতে আমাৰ এই বৰ্তমান থিয় হোৱা এওঁ ক'লেই তে এনেকুৱা দুৰ্নীতি কৰিছে, ধৰক ঘৰ চৰ ৰাস্তা ঘাটৰ যিখিনি যি হ'ব লাগে তাৰ ধৰক 3 ভাগৰ 1 ভাগে হৈছে এনেকুৱা ছিষ্টেমত। আৰু ধৰক মই অৱশ্যে সঁচাকৈ মই অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ BPFত, কিন্তু কোনোদিন তেওঁলোকৰ মানে মুখৰ এষাৰ মাতো পোৱা নাই। এনেকুৱা ছিষ্টেমত মানে আমাক মহৰা হিচাপত মানে ৰাখি থোৱাৰ নিচিনা থৈছে, বা বৰ্তমানো মই তেনেকুৱা হিচাপত মানে একেবাৰে নিউট্ৰেলত মই 2-3 বছৰ হ'ল মই মানে কোনো পাৰ্টিতো যোৱাও নাই আৰু কোনো পাৰ্টিৰ লগত মোৰ মানে সংযোগো নাই। তো গতিকে মানে ধৰক নতুনকৈ UPPL যদি ওলাইছে ভাল বুলি মানে মানুহৰ মুখতো এনেকুৱা শুনি আছোঁ। তেওঁলোকে আগৰ ধৰক এই দুৰ্নীতিৰ বিষয় লৈ তেওঁলোকে মানে বহু কথাও চৰ্চা কৰিছে আৰু আগন্তুক দিনত মানে তেওঁলোকে হয়তো ইয়াৰ পৰিৱৰ্তে ভাল কৰিব বুলি বা ভাল হ'ব লাগে বুলি তেওঁলোকে ওলাই আহিছে। তেওঁলোকেও সংগঠনৰ মানুহে আছিল, আমাৰো ধৰক এতিয়া সংগঠনৰ মানুহ 2-এজন যদি সোমাইছে, ময়ো ধৰক সেই হিচাপত মানে BPFৰ পে মানে হৈ আছোঁ। আজি 10 নৱেম্বৰ 2020 তাৰিখে মই ইফালে জইন হৈছোঁ। কাৰণ হ'ল আজি এইটো ভাল দেখা একো কাৰণ নাই, এতিয়ালৈকে চৰকাৰ অহা নাই, তেনেকুৱাতো ভাল একো কৰিব নোৱাৰে। তো 70 বছৰতো আমি চালোৱে BPFে যি কাম কৰিছে তাৰেতো নমুনাত আপোনালোকে সকলোৱে চাইছে। সেই নমুনা চায়ে মই আজি মিথুন মণ্ডল পিতা গৌৰঙ্গ মণ্ডলৰ ল'ৰা মই এইফালে জইন হৈছোঁ যে ভৱিষ্যতে যাতে আমাৰ ৰাইজৰ উন্নতি হয়, ৰাইজৰ উন্নতিৰ হকে মই আজি এইফালে জইন হৈছোঁ। আগত মই BPF কৰ্মী আছিলোঁ, পদবীত নাছিলোঁ, সংগঠনৰ আঞ্চলিকৰ ছেক্ৰেটাৰী পদত আছিলোঁ। আমাৰ সংগঠনবিলাক সকলোৱে BPFৰ লগত ছাপোৰ্ট আছিল, লগতে আমিও আছিলোঁ। সংগঠন থকাৰ লগে লগে ওপৰৰ মহলৰ পৰা অৰ্ডাৰ হ'লে আমিও থাকোঁ। তো আজি আমাৰ ওপৰৰ মহলৰ পৰা ৰাজনীতি দল খুলিছে, আপোনালোকে জানে।
তো আমিওতো আমাৰ নিজৰ ৰাজনীতিক ব্যক্তিগত অধিকাৰ এইটো কাৰো কোনো অধিকাৰ নহয় আমাৰ নিজৰ অধিকাৰত মই এইবিলাক জইন হৈছোঁ